নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম অপেক্ষা। কথা প্ৰসন্ন বৰদলৈ। পাঠ দীপশিখা ৰাজকোঁৱৰ। মোৰ জীৱনত প্ৰেম হৈ বৰষা মুকুতা যেন লগা প্ৰথম জাক বৰষুণ তুমি। মোৰ হৃদয়ৰ মৰমবোৰ নিজৰা হৈ বৰষুণ জাকৰ লগত বৈ যায় তোমাৰেই ঠিকনা বিচাৰি। তোমাৰ মৌনতাই আজি যে মোক বাৰুকৈ আমনি কৰিছে। আহিবানে কেতিয়াবা মৌনতাৰ আন্ধাৰ আঁতৰাই মোৰ জীৱনত প্ৰভাতীৰ কিৰণ হ'বলৈ। এতিয়া যে পুৱাৰ শালিকাজনীৰ মাততো পাওঁ তোমাৰেই বাতৰি। বসন্তৰ মলয়া জাকেও দি যায় তোমাৰেই সুবাস। কেতিয়াবা ভাবোঁ তুমি বাট চাই ৰোৱা সেই বাটৰুৱাজন মই হোৱা হ'লে, আৰু তুমি দেখি ভাল পোৱা সেই সপোনটোত আহিবলৈ বৰকৈ মন যায়, আৰু মন যায় এবাৰৰ বাবেও তোমাৰ সেই মিচিকীয়া হাঁহিটোৰ কাৰণটি মই হ'বলৈ। তুমি যদি সাঁতুৰিব জানা তেনেহ'লে এবাৰ সাঁতুৰি চাবা মোৰ হৃদয়ৰ লুইতখনিত, য'ত তোমাৰ বাবে মৰমবোৰ কেনেকৈ উথলি আছে সেয়া দেখা পাবা। তাতে তোমাৰ হৰিণী চাৱনিয়ে হিয়াক আৰু চঞ্চল কৰি তোলে। এতিয়া সাঁচো কেৱল তোমাক লগ পোৱা সেই ভাল লগা আবেলিটোৰ স্মৃতিকে সোঁৱৰি। সেই স্মৃতিকে লৈ ৰৈ আছোঁ তোমাৰ অপেক্ষাত। এতিয়া যে তোমাৰ অপেক্ষাতে মোৰ জীৱন, আৰু জীৱন মানেইতো তুমি, মাথো তুমি।